guys, welcome to my YouTube channel. আপোনালোক সকলোকে মোৰ YouTube channel লৈ পুনৰ স্বাগতম জনালো। আজি সেহেৰি খাই শুই গলো। এতিয়া এফালে যাম আপোনালোকক দেখুৱাম। তাৰ আগতে মই ভিডিও এটা কালি বনাই থলো, তাকে বোলো দেখুৱাও। মই সেহেৰি কাৰণে মাছৰ তৰকাৰী বনাইছিলো। লাও পাত আৰু মাছৰ জোল। তৰকাৰীখন মানে লাও পাতৰ তৰকাৰী খাবলৈ বহুত টেষ্টি হয়। সেয়ে ভাবিলো ভিডিওটো আপোনালোকৰ লগত শ্বেয়াৰ কৰো। আপোনালোকে ৰেচিপিটো চাব আৰু কেতিয়াবা ট্ৰাই কৰিব। আহক আজি ভিডিওটো আৰম্ভ কৰো। এইখিনি সবজি আমাৰ গছৰ তুলি আনিছো। কেইটামান লাও পাত, দুটা লেচাৰি আছিল গছত আৰু নাই। এয়া উৰহি গুটি হোৱাই নাই, তাকে তুলি আনিলো। অলপ সবজি কাটি লম মই, কাৰণ কমাই তৰকাৰী বনাম। মৰিচা দুটামান আছিল, বিলাহী এটা, আলু এটা কাটি ললো। এতিয়া তৰকাৰী বনাবলৈ মই ইয়াতে মছলা, হালধি, জলকীয়া, জিৰা আৰু নিমখ লৈছো। কেৰাহী এটা পাতি ললো। কেৰাহীতে এতিয়া মই অলপমান তেল দি দিম। এতিয়া পিঁয়াজ দিম অলপ পুৰিবলৈ। পিঁয়াজখিনি অলপ সময় ভাজি মছলাখিনি দি দিম। মই বাকীখিনি কেনেকৈ বনাওঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব। এয়া তৰকাৰী আমাৰ ৰেডি হৈ গৈছে। এইখন তৰকাৰী মানে লোকেল মাছেৰেহে বনালে ভাল লাগিব। চালানিয়া বা ফিচাৰী মাছ ভাল নালাগিব। মই লোকেল মাছ সৰু কিন্তু বনালো আৰু তৰকাৰীখন খাবলৈ বহুত টেষ্টি হয়। আপোনালোকে কেতিয়াবা ট্ৰাই কৰিবচোন। এয়া আমাৰ তৰকাৰী হৈ গ'ল। এইফালে আকৌ মই বেঙেনা ফ্ৰাই কৰি আছো আৰু গৰৈ মাছ এটা ভাজি আছো। গৰৈ মাছৰ পিটিকা বনাম। সেয়েহে এয়া এইবোৰ গোটেই সেহেৰি যা যোগাৰ আৰু সেহেৰিৰ কাৰণে পিটিকা ভাজিয়ে মই ভাত এগাল খাব পাৰোঁ, নহ'লে মানে ভাল নালাগে। কিন্তু আজি তৰকাৰীখন মানে অলপমান বিলাহী দিছোঁ, টেঙা পাতৰ তৰকাৰী, খাবলৈ বহুত টেষ্টি হয়। আপোনালোকে কেতিয়াবা ট্ৰাই কৰিব। আমি ৰেডি হৈ যাবলৈ ওলাইছোঁ চাৰিআলি আইতৰ আধাৰ কাৰ্ড বনাবলৈ। ইমান দিনতে আধাৰ কাৰ্ডখন বনোৱাই হোৱা নাছিলে। তাই বাৰ্থ চাৰ্টিফিকেটত অলপ প্ৰব্লেম হৈ আছিলে যিহেতু, তাকে মানে বনোৱা হোৱা নাই। তাইৰ পাছত আকৌ GMCত গৈ গোটেই ঠিক কৰি অনা হৈছে, নতুন চাৰ্টিফিকেট আহিছে। এতিয়া ভাবিলোঁ আধাৰ কাৰ্ডখন বনাই লওঁ, তাকে আহিলোঁ। এতিয়া ইয়াতে ৰৈ আছোঁ। এতিয়া কামখিনি শেষ হৈ গ'ল, যাবলৈ ওলাইছোঁ। আইতে আকৌ বাগিচাখনলৈ আহিছে। ইমান ধুনীয়া ফুল ফুলি আছে, মানে বাৰে বৰণীয়া, দেখিবলৈ ইমান ধুনীয়া। তাকে এতিয়া ঘৰলৈ যাওঁ আৰু। চাৰিআলিৰ পৰা আহিলোঁ। আহি আকৌ আইতক গা ধুলোঁ, মই গা ধুলোঁ, বহুতখিনি কাপোৰ কানি ধুলোঁ। ধুই এতিয়া ৰেডি হৈছোঁ মামাহঁতৰ ঘৰলৈ যাবলৈ। মানে আমাৰ ঘৰতো যাম এপাক। মামাহঁতৰ ঘৰ মানে ইয়াৰ ইছানতে চুন্নত দিছিলে বিয়া, তাত মানে অলপমান দোৱা কৰাব, ইফতাৰৰ দাৱাত আছে। এতিয়া তালৈ যাবলৈ ওলাইছোঁ। বলমতে তালৈ যাওঁ। এয়া মামীহঁতৰ ঘৰ আহি পালোঁ। আহি চাওঁ গোটেই মানে ৰেডি হৈ গৈছে ইফতাৰ। এয়া ফল মূলো কটা বচা কাম শেষ হৈ গৈছে। এইটো চাইডে আকৌ ল'ৰাবোৰে কোৰাণ শ্বৰীফ খতম দিব যিহেতু, তাকে পঢ়ি আছে। শুনিলে মনটো শান্তি পৰি যায় আৰু। ইহঁতে এইফালে পঢ়ি আছে। এইফালে ইফতাৰ যা যোগাৰত লাগি যোৱা হৈছে আৰু। মই মানে অলপমান বাঢ়ি দিলোঁ, বাকীটো বাৰু মামীহঁতে গোটেই কৰিলে। এতিয়া বোলো অলপমান ৰেডি কৰাত হেল্প কৰি দিওঁ। তাকে গোটেই ৰেডি কৰা হৈ আছে আৰু মানুহ আহিব। এয়া এইফালে ইফতাৰ গোটেই ৰেডি হৈ গৈছে, মানুহো আহিছে। যিখিনি মানুহক দাৱাত দিয়া হৈছে, আজানৰ সময় হৈছে। এতিয়া ইফতাৰ কৰি লওঁ। মামীহঁতৰ তাত ইফতাৰ
ইফতাৰ লোৱাৰ পাছত আৰু ভিডিঅ' বনোৱা নহ'লে আপোনালোকক নেদেখুৱালো আৰু আকৌ তাত বহিলোঁ বহুত সময় আকৌ ঘৰলৈও গ'লোঁ মানে ইফতাৰ লোৱাৰ পাছত মানে ভাগৰুৱা হৈ যাওঁ সেয়েহে আৰু নেদেখুৱালো এতিয়া বহুত ৰাতি হ'ল আহি গ'লোঁ আজিলৈ ভিডিঅ'টো ইয়াতে সামৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আজিলৈ ইমানে আকৌ অন্য এটা ভিডিঅ'ত লগ পাম